ৰঙিয়াৰ মধুকুছিৰ মৃদুল কলিতা নামৰ এজন যুৱক সন্ধানহীন। চলিত মাহৰ 22 নৱেম্বৰৰ পৰা সন্ধানহীন হৈ আছে ৰঙিয়াৰ মধুকুছিৰ মৃদুল কলিতা নামৰ এইজন যুৱক। মৃদুলক বিচাৰি পৰিয়ালে দিন ৰাতি একাকাৰ কৰিছে। 8টা দিন হ'ল তাৰ একো খা খবৰ নাই। মৃদুল বিশেষভাৱে সক্ষম, তাৰ বুজা শক্তি কম, কথা ক'ব নাজানে। ওচৰতে ৰাস চলি আছিল 22 নৱেম্বৰৰ দিনা। ঘৰলৈ আহিছিল আলহী। বৌয়েকৰ লগত পুৱা একেলগে ভাত খাইছিল মৃদুলে। কিন্তু তাৰ পিছৰ পৰা হঠাতে ক'ত নোহোৱা হ'ল একো গমকৈ নেপালে পৰিয়ালৰ লোকে। ৰঙিয়া আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দিছে পৰিয়ালৰ লোকে, কিন্তু এতিয়ালৈ একো খবৰ লাভ কৰা নাই। ৰাইজক অনুৰোধ কৰিছে পৰিয়ালৰ লোকে ক'ৰবাত মৃদুলক দেখিলে তেওঁলোকক জনাবলৈ। মৃদুল কলিতাৰ ঠিকনা হৈছে পিতৃৰ নাম খগেন কলিতা, ককায়েকৰ নাম জিতুমণি কলিতা, ঘৰ ৰঙিয়াৰ মধুকুছিত, জিলা কামৰূপ, অসম। পিন নম্বৰ হৈছে 781354 আৰু যোগাযোগৰ নম্বৰ হৈছে 6001285500। 22 তাৰিখ শুক্ৰবাৰৰ পৰাই আমাৰ ভাইটি মৃদুল কলিতা তেওঁ ঘৰৰ পৰা ওলাই যায়। মানে তেওঁ অকণমান ইয়াত নৰ্মেল হয়। যিমানখিনি পাৰোঁ আমি ঘৰতে ৰাখোঁ তেওঁক। সিদিনা কি হ'ল, ওচৰত ৰাস চলি আছে, তাৰ আগদিনাও সি ৰাসত গৈছে, অকলে আহিছে। আমি ভাবিছোঁ আহিব সি, সেনেকৈ জানে সি যে ৰাস্তাত ঘূৰি থাকে বা দোকানত যায়, ইটো বস্তু আনিব দিলে কোনোবাই আনে। কিন্তু এতিয়া অচিনাকি জেগাত যদি কোনোবাই লৈ গৈছে সি কিন্তু ঘূৰি আহিব নোৱাৰে। পুৱা সি মোৰ লগত ভাতো খাইছে, ভাত খাই উঠি ৰাস্তাত ফুৰি আছে। আমি ভাবিছোঁ ৰাসত আছে আহিব, ওচৰৰ চলিবিলাকে দোকান দিছে ৰাসত, তাৰ আগদিনাও সেই দোকানতে আছিল ওচৰতে। সেইকাৰণে ইমান ভাবা নাই। আৰু যিমানখিনি পাৰোঁ আমি বিচাৰিয়ে আছোঁ। থানাত দিয়া গৈছে, দিছে। পুলিচে কৈছে আমাৰ তাত যদি খবৰ আহে আমি জনাম, সেনেকৈ কৈছে। কিন্তু বিশেষ তেনেকুৱা সহায় কৰা আপোনালোকক আমি খবৰ দিম ফোন কৰি কিনে। নাম্বাৰ লৈছে, তাৰ ফটো দিয়া হৈছে। কৈছে আমি যদি থানাই এনেকৈ যোগাযোগ কৰা যায়, খবৰ পালে আপোনালোকক জনাম বুলি কৈছে। গাঁও মধুকুছি, ডাকঘৰ মধুকুছি, থানা ৰঙিয়া, পিন নম্বৰ 781354, ফোন নম্বৰ 6001285500। তেওঁৰ নাম শ্ৰী খগেন কলিতা, তেওঁৰ নাম শ্ৰী জিতুমণি কলিতা। না সি এড্ৰেছ ক'ব জানে, নে কোনোবা সুধিলে ভালকৈ কথা ক'ব পাৰে। আমাক জানি শুনি কিনে কষ্ট দিবৰ কাৰণে বোলো ৰঙে চাওঁ, এনেকুৱাও হ'ব পাৰে। নহয় ইমান দিন বিচাৰাৰ পিছত একো পঢ়ে নাই, কিবা এটা হ'লেতো পঢ়লা আকৌ। ইমান থানাত দিয়াগে ক'তো একো খবৰেই নাই। আজিকালিতো মানৱ সৰবৰাহৰ বহুত ভয় হৈছে। আমাৰ সেনেকুৱাও সন্দেহ হৈছে, থানাই যাতে আমাক সেইখিনি সহায় কৰে। একো ঠিক নাই ন, আজিকালি চলিয়ে আছে এনেকুৱা ঘটনা। থানাই যাতে আমাক এইখিনি সহায় কৰি দিয়ে, বা আৰু কোনোবাই যদি ক'ৰবাত কিবা খবৰ পায় আমাক জনাই যাতে।